স্বাগতম জনাইছোঁ মোৰ আজিৰ ভিডিঅ'টোলৈ। আজিৰ ভিডিঅ'টো দিবলৈ পাই মোৰ বহুত ভাল লাগিছে, কাৰণ এই কাপোৰযোৰত থকা ফুলটো বনাই দেখুৱাবলৈ মোক দুগৰাকীমান ফ্ৰেণ্ডে অনুৰোধ কৰিছিল। বলক ফুলটো কেনেদৰে কিহেৰে বনালোঁ চাই লওঁ। আৰু ফুলটো চিলাবলৈ এয়া সৰু লেচা ঊণ সূতাটো ব্যৱহাৰ কৰিছোঁ। এইটো আপোনালোকে যিকোনো সূতাৰ দোকানত কিনিবলৈ পাব। এয়া এটা সৰু বেজি লৈ লৈছোঁ আৰু ফুলটো এইখিনিৰ পৰা আৰম্ভ কৰি এইখিনিতে শেষ কৰিম।
পালে কমেণ্ট কৰি জনাব। আগৰ ভিডিঅ'বোৰত মোক ছাপোৰ্ট কৰি অহাৰ বাবে সকলোকে বহুত ধন্যবাদ জনাইছোঁ। যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাই আছে সেইসকলে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই দিব। তেতিয়াহ'লে মই আপলোড দিয়াৰ লগে লগে ভিডিঅ'টো চাব পাৰিব আৰু এনেদৰে সদায় মোক ছাপোৰ্ট কৰিব বুলি আশা ৰাখিছোঁ।